हेलो ভিউৱাৰ্ছ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱাবাৰ ভিডিঅ'টোত আপোনালোকে মোৰ বাবে যিখিনি মৰম দেখুৱালে তাক ধন্যবাদ। আশা কৰিছো ভৱিষ্যতেও আপোনালোকে এইদৰে মোক আপোনালোকৰ মৰম দেখুৱাই থাকিব। আজি ভিডিঅ'টোত আপোনালোকৰ বাবে মই লৈ আহিছো ৰেষ্টুৰেণ্ট ষ্টাইলৰ এটা চিকেনৰ ৰেচিপি। চিকেনৰ ৰেচিপিটো এটা কোনো ধৰণৰ নাম দিয়া নাই, নামটো দিয়া দায়িত্ব আপোনালোককে দিছো। ভিডিঅ'টো চাই ল'ব ৰেচিপিটো চাই এটা ধুনীয়া নাম এটা সুইটেবল নাম এটা সাজেষ্ট কৰিবচোন। তেনেহ'লে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাংসখিনি ভালকৈ ধুই লৈছোঁ। এতিয়া ইয়াত দিম জলকীয়া গুড়ি, পাউডাৰ জলকীয়া, তাৰপিছত দিম আদা আৰু নহৰুৰ পেষ্ট এচামুচকৈ দি দিছোঁ। তাৰপিছত দিম জিৰা পাউডাৰ এচামুচ দি দিছোঁ জিৰা পাউডাৰ। এতিয়া দি দিছোঁ প্ৰায় এচামুচ জালুকৰ গুড়ি। এতিয়া ইয়াত 2 চামুচ কৰ্ণফ্ল'ৰ, 2 চামুচ পিঠাগুড়ি আৰু আন্দাজ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত দিছোঁ প্ৰায় আধা কাপ দৈখিনি মই ঘৰতে বনাই লৈছোঁ। এইখিনি এতিয়া ভালদৰে সানি ল'ম। এয়া সানি ল'লোঁ। এতিয়া আৰু দুটামান বস্তু এড কৰিব লাগিব। 2-3 চামুচ প্ৰায় ৰিফাইন তেল দিছোঁ আৰু এটা কণীৰ অকল বগা অংশখিনি দিছোঁ। কুহুমটো দিব নালাগে, অকল বগা অংশ দিলেও হ'ব। এইখিনি এতিয়া সানি অলপ সময় থৈ দিম। মাংসখিনি মেৰিনেট হোৱালৈকে বলকচোন বস্তু এটা দেখাওঁ আপোনালোকক। মই বনোৱা কেইখনমান ড্ৰয়িং দেখুৱাওঁ। এইখন পেপাৰ কাটি আঠা লগাই দি তাৰপিছত বনাইছিলোঁ, আৰু এইখন হৈছে একেবাৰে ৰিচেণ্টলি কৰা ড্ৰয়িং। মোৰ সময়বোৰ পাৰ কৰিবলৈ বা মনটো ভাল লগাবলৈ কেতিয়াবা এনেই আৰু ঘৰতে ড্ৰয়িং কৰি থাকোঁ। বৰ এক্সপাৰ্ট নহয়, কিন্তু ভাল লাগে মোৰ ড্ৰয়িং কৰি। তাকে ভাবিলোঁ আপোনালোকক অলপ দেখুৱাওঁ বুলি। কেনেকুৱা লাগিছে জনাবচোন। তেনেহ'লে বলক আমাৰ ৰেচিপিটোলৈ যাওঁ আকৌ। এতিয়া কেৰাহীত ভালদৰে তেল গৰম হোৱাৰ পিছত মেৰিনেট কৰি থোৱা চিকেনখিনি এপিচকৈ ভালদৰে ভাজি ল'ম। মাংসখিনি ভালদৰে দুয়োটা ছাইড ভাজি ল'ব লাগিব। আটাইখিনি মাংস ভাজি ল'লোঁ ভালদৰে। মাংসখিনি এতিয়া কেৰাহীৰ পৰা উলিয়াই লৈছোঁ। এইখিনি উলিয়াই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈও খাব পাৰে, এনেকৈ খায়ো বহুত টেষ্টি লাগে। এতিয়া আমাৰ আৰু এটা ষ্টেপ বাকী আছে, তাৰপিছত আমাৰ হৈ যাব ৰেচিপিটো। এতিয়া সেই একেখিনি তেলতে নৰসিংহৰ পাত কেইখিলামান আৰু জলকীয়া ভালদৰে ভাজি লৈছোঁ। তাৰপিছত আধা কাপ দৈত অলপ পানী দি ভালদৰে ফেটি লৈ সেইখিনি এতিয়া তেলতে দি দিম।
এতিয়া জিৰাৰ গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু আধা চামুচ ৰঙা জলকীয়া পাউডাৰ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম আকৌ। এইখিনি এতিয়া তেল ফুটি ফুটি ওলাইছে। নিমখ আন্দাজ অনুসৰি দি দিছোঁ। এইখিনিত এতিয়া দি দিছোঁ আমাৰ ভাজি লোৱা মাংসখিনি। এইখিনি আকৌ ভালদৰে মিক্স কৰিম। ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয়নে, কিন্তু বনাবলৈ যিমানে সহজ খাবলৈ সিমানে বেছি টেষ্টি। আপোনালোকে ট্ৰাই কৰি চাব। ৰেষ্টুৰেণ্টতকৈও মানে কোনো গুণে কম নহয়, বহুত বেছি টেষ্টি হয়। ঢাকন লগাই এতিয়া ভালদৰে সিজিবলৈ দিম। সিজিয়ে আছে বস্তুখিনি, যিহেতু ভালদৰে ফ্ৰাই কৰিছিলোঁ, কিন্তু এতিয়া যোনখিনি মছলা আৰু দৈখিনি বনাইছিলোঁ সেইখিনি ভালদৰে যাতে চিকেনৰ ভিতৰত সোমাই যায় তাৰ কাৰণে অলপ সময় থৈছোঁ। এইখিনি আমাৰ হৈ গ'ল চিকেনৰ ৰেচিপি।